গাইজ আজি মানে শনিবাৰ বজাৰখন দেখুৱাব আহিছিলোঁ আপোনালোকক সিটো চাইডৰ পৰা দেখুৱাই আহিলোঁ এতিয়া এইটো মোৰ পালোহি আপোনালোকে পিছৰফালে চাই লওক একদম ধুনীয়াকৈ এইখন বজাৰখন আপোনাৰ হাঁহ মুৰ্গী এইফালে আছে বিচনা চিচনা সকলোবিলাক আছে আপোনালোকে এইবিলাক দেখিবলৈ পাইছে আপোনালোকক অকলম বেক কেমেৰাই দেখাই দিছোঁ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাব আৰু ভাল লাগিলে লাইক চাই আৰু ছাবস্ক্ৰাইব কৰি দিব বলক এতিয়া সন্মুখৰ পৰা চাই আহক কেনেকৈ পালোহি আৰু কিমান বজাৰ আছে চাই আহক বলক মানে বজাৰলৈ এইবিলাক গাড়ী মাল লৈ আহিয়ে আছে আৰু মানে এইফালে হাঁহ মুৰ্গী দেখিছে হাঁহ মুৰ্গী ওলাই আৰু মানুহ দেখিছে কিমান আৰু এইফালে মানে দৰ্জা চৰ্জা আপোনাৰ বিচনা চিচনা পাই পেলাই শাক পাচলি বজাৰ আৰু ভিতৰ ফালে তো গাইজ আজি মানে আহি আছিলোঁ আপোনালোকৰ মানে মৰিগাঁও এই বজাৰখন মানে মৰিগাঁও টাউনৰ লগতে মানে 100 মিটাৰ লগতে শনিবাৰে মানে সপ্তাহী বজাৰ এখন হয় আৰু মানে আপোনালোকক এতিয়া ৰাতিপুৱা বাজি গ'ল 9টা বাজি গ'ল যেনিবা আৰু দেখুৱাব আহিছোঁ আৰু ৰাতিপুৱা সময়ত মৰিগাঁও টাউনখন কেনেকুৱা লাগে অলপ আপোনালোকে চাই ল'ব পাৰিব আৰু মানে এতিয়া মানে ভিৰো নাই মানে বজাৰত মানে 10টা বাজিৰ পিছত বহুত ভিৰ হৈ যায় সেইকাৰণে মানে এতিয়াই আপোনালোকক ধুনীয়াকৈ দেখুৱাই লৈ যাওঁ বোলো আৰু মৰিগাঁৱত দেখিছে আজিকালি কি ধুনীয়াকৈ ডিজিটেল কৰি দিলে পুলিচ পইণ্টটো আৰু এইটো 2 নম্বৰ পুলিচ পইণ্টটো যোনটো মানে 3 নম্বৰটো দেখিছে আপোনালোকে এইটো তাৰ কাষতে মানে ৰাইট চাইডে সোমাই যাব লাগিব সোঁহাতে এতিয়া সোমাই যাম আমি সোঁহাতে যাই লৈ পেলাই মানে বজাৰখন পামেই অকণমান গ'লে এতিয়া ছিগনেলটো গ্ৰীণ হৈ গ'ল যেতিয়া এফালে গুচি যাওঁ আৰু আপোনালোকক দেখুৱাই দিম এয়া বজাৰৰ কাৰণে মাল লৈ গৈ আছে এই কাষে গুচি যাওঁ আৰু এই পুলিচ পইণ্টটোৰ পৰা আপোনালোকৰ 50 মিটাৰ আহিলে এইয়া বজাৰখন পাই গ'লোহি আপোনালোকৰ এইফালেদি সোমাই যাব লাগিব বৰ্তমান মানে বজাৰ ইমান এতিয়া আহিছোঁ বেলেগ কামো আছে যেনেকুৱা এইখিনিৰ পৰা শনিবাৰ বজাৰ ষ্টাৰ্ট হৈ গ'ল এতিয়া মানে মালবিলাক আনিহে আছে আপোনালোকক দেখুৱাই দি আছোঁ বাৰু আৰু কিছু মানে দোকান খুলিছে কিছু খোলা নাই সেইকাৰণে মানে আজি মানে এনেই আছিলোঁ যিহেতু মানে শনিবাৰ দা কটাৰী দোকান আৰু এইবিলাক মাল আনি আছে আৰু এইফালে তালা চাপি দোকান দেখিছে আৰু যিহেতু 9টা বাজিতে আহিলোঁ অলপ মানে সোনকালে হ'ল পিছত মানে বহুত মানুহ ভিৰ হৈ যায় আৰু বাইক চাইক থ'লে চুৰ হয় সেইকাৰণে মানে এতিয়া কিমান জাম দেখিছে আৰু বলক এতিয়া মানে বজাৰত মালবিলাক আনি আছে না সেইকাৰণে অলপ মানে জামো লাগি আছে এতিয়া গৈ আছোঁ বলক মানে আৰু মানে এই এসপ্তাহমানৰ পৰা ধৰি আপোনাৰ মানে এফালে বহুত বৰষুণ যোৱা মঙলবাৰৰ পৰা ধৰি পেলাই বৰষুণ আৰু যোৱাকালি এতিয়া মানে অকণমান বৰষুণটো এওঁতেই মানে আহি গৈছোঁ নহ'লে আকৌ মানে বৰষুণ আহি যাব পাৰে না সেইকাৰণে মানে অকণ সোনকালে আহি গৈছোঁ আৰু এইবিলাক দোকানবিলাক মানে লাহে আহিহে আছে আৰু এইবিলাক মালবিলাক নমাই আছে দেখিছে আৰু বজাৰখন মানে এইবিলাক অলপ মানে যি দোকান হৈছে অলপ দেখুৱাই লৈ যাম যি নাই যদিও নাই মানে অলপ আহাত বেছি সোনকাল হৈ গ'ল নাই সেইকাৰণে এইফালে সেই চোলা পিন্ধা দোকান আৰু এইবিলাক মানে দোকানবিলাক উলিয়াইহে আছে যিহেতু এইখন মানে মৰিগাঁও মানে 3 নম্বৰ পুলিচ পইণ্টটো যিটো এটা বাচনঘাটৰ পৰা 9 ফিটৰ পৰা আহিলে 3 নম্বৰটো হয় আকৌ সোণাৰীগাঁও গছবাৰী চাইডৰ পৰা আহিলে ধৰক আপোনালোকৰ 1 নম্বৰটো হয় আৰু আপোনালোকৰ সোণাৰীগাঁও চাইডৰ পৰা আহিলে লেফ্ট চাইডে সোমাবলৈ এনে ভেড়া দোকান ওলাই আছে সুধি চাওঁ ৰ'ব দাদা এই ভোট জলকীয়া বুলি কেনেকৈ এটাতে 10 টকা নহয় 10 টকা যদি কেইটামান 5 টকা লৈ যাওঁ 5 টকা নিলোঁ দে হা দে 60 টকা যদি দে আৰু মানে ইয়াতে ভোট জলকীয়া বুলি অলপ দেখা পাইছোঁ লৈ যাওঁ আৰু এইফালে মিঠাই দোকান আৰু মানে ইয়াত খুলিহে আছে দোকানবিলাক লাহে মানে ঘৰত মানে জলকীয়া বুলি কেইটামান লগা হৈ আছে লৈ যাওঁ বৰ্তমান আৰু মানে এইয়া জলকীয়া পুলি দি আছে তাতে দেখিছোঁ জলকীয়া বেঙেনা চব বিধৰ পুলিয়ে আছে এইবিলাক আৰু অকণমান আগৰ ফালে যাই পেলাই আপোনালোক গেলামাল দোকান কি দোকান আছে সব দেখুৱাই দি আছোঁ আৰু পইচাটো লওঁ মানে অকণমান আগত যাই দেখাটো মানে বেলেগ কাম এটা আছিল নহ'লে মানে অকণমান দেৰিকৈ আহিলোঁ হতে মানে এতিয়া মানে বেছি দেৰি নকৰোঁ আচলতে মানে যাই থাকোঁ আৰু এইফালে মিঠাই আৰু ভুঞ্জিয়া দোকান
এইফালে মানে গেলামালৰ দোকানবিলাক থাকে আৰু এইফালে ফল মূল আঙুৰ আপেল আকৌ এইফালে ধৰক শুকান মাছৰ বজাৰ আছে এই চাইডে ইয়াৰ পিছৰ চাইডে এতিয়া মানে গাড়ী বহুত ভিৰ লাগি আছে ইয়াত জামুক নেকি ওলাই আছে নিমকি কাটা নিমকি ওলাই আছে এইফালে নাৰিকল আপেল আকৌ সি চাইডে জালৰ বজাৰ আছে আৰু মানে চেপে যাব লগা হৈছে না বজাৰ আৰম্ভ হৈছে গাড়ীবিলাকো আহি আছে আপোনালোকক দেখুৱাই দি আছোঁ সকলোবিলাক ধুনীয়াকৈ চাই যাওক মানে আৰু এদিন আহি পেলাই মানে অকণমান দুপৰীয়া সময়ত আহি দেখুৱাই দিম আজি মানে সোনকালে যিহেতু আহিলোঁ মানে এতিয়া মানে ইফালে আছে কলৰ বজাৰ বৰ্তমান বহাই নাই বজাৰ আৰু মানে এইখন গাড়ীৰ কাৰণে মানে যাব পৰা নাই এখন পাৰ হ'লে ধুনীয়াকৈ গুচি যামগৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু মানে নেক্সট সপ্তাহত ডিম্পুবোৰৰ ঘৰতো গৈ আছোঁ আৰু নলবাৰীত জকাম এটা আছিলে সেইকাৰণে আপোনালোকে নতুন কোনোবা থাকিলে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবো কৰি দিব আৰু মানে এইফালে বহুত যাম যিহেতু এইফালে কাষেদিয়ে গুচি যাওঁগৈ মানে এইফালে কাষেদি হৈ পেলাই মানে এইফালে ওলাই পেলাই গুচি যাওঁগৈ মানে এইফালে বহুত যাম যিহেতু আপোনালোকক আৰু মানে এইফালে তামোল পাণ আছিলে এইফালে জাল চাল আছে তাৰ বজাৰ মাজেদি আহিছোঁ ইফালে মানে বহুত ভিৰ লাগি আছে যিহেতু সেইকাৰণে মানে এইফালে আহিব লগা হৈ গৈছে চেপে এইফালে জোতা চেণ্ডেলৰ দোকান দেখিছে এতিয়া খুলিছেহে মানে তাতে আহি গৈছোঁ আৰু এইফালে চৰুকে আহি মানে কিবা কিবি সকলো আছে এইফালে কাষে আহি আছোঁ আৰু আপোনালোকক দেখুৱাই দি গৈ আছোঁ এইফালে মানে আছে আৰু এইফালে চোলা পেন আৰু সিফালে মানে মিঠৈ আছে বজাৰো আছে সকলো দেখাই লৈ গৈ আছোঁ আৰু এইফালে কাপোৰৰ দোকান দেখিছে এইফালে মুৰ্গী দোকান হাঁহ মুৰ্গী সকলো পোৱা যায় এফালে আছে চকী বিচনা ঢাৰি পাতি সকলো আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিওঁ